हेलो गाइस एंड वेलकम बैक टू माय यूट्यूब चैनल चाइना ब्लॉग। तो गाइस आज আমি গৈ আছো পঞ্চতীৰ্থ স্থান হাজোলৈ। তো তাত গৈ কিনে কি দেখাবা আপোনালোকক দেখাইছো। তো বলক আমি ভিডিওটো আৰম্ভ কৰোঁ। এইখন হল শৰাইঘাট ৰণ স্মৃতি উদ্যান আগ্ৰাত্ৰিত থকা ইয়াৰে অকণমান চট আপোনালোকে চাই লওক। আমি মানে হাজোত যাব আহিছোঁ, তো ৰাস্তাত এইটো দেখা পালোঁ, ৰখিলোঁ আৰু এয়া চাই লওক আপোনালোকে ধুনীয়া ধুনীয়া মূৰ্তি বনাই থৈ দিছে শিলৰে। তো গাইজ শৰাইঘাট ৰণ স্মৃতি উদ্যানৰ আপোনালোকে ভিউটো কেনেকুৱা দেখি চাই লওক। মই বেক কেমেৰাৰে আপোনালোকক দেখাই আছোঁ। আকৌ যদি যাব লাগে শৰাইঘাটলৈ, লুইত পাৰৰ ডেকা বন্ধু নেথাকিবাৰৈ আকৌ যদি। তো গাইজ এইখন পাৰ্কৰ এটা আটাইতকৈ ভাল লগা কথা হ'ল এইখন পাৰ্কত আহিলে আপোনালোকে কোনো ধৰণৰ এণ্ট্ৰি ফিজ দিব নালাগে। তো সেইটো এটা বহুত বেছি ভাল লাগিল মানে। তো এতিয়া শৰাইঘাট ৰণ স্মৃতি উদ্যানত আমি ফটো উঠিলোঁ। তো এতিয়া আমি গৈ আছোঁ হাজো। তো বলক আমি এতিয়া হাজো গৈ থাকোঁ। তো গাইছ আহি থাকোঁতে মানে এটা কথা হ'ল আমাৰ গাড়ীত তেল নাই গাইছ। তো এতিয়া আমি তেল ভৰাই লওঁ, আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। তো গাইজ ফাইনেলি আমি আহি পালোঁ পঞ্চতীৰ্থ স্থান হাজো। তো এতিয়া আমি ওপৰত যাম। মই মানে অকলে অহা নাই, মোৰ লগত আহিছে এয়া হ'ল মেডাম, এয়া গাড়ীত বহি আছে। গাড়ীখন চলাবি নেকি? তো বলক গাইজ আমি এতিয়া ওপৰলৈ গৈ থাকোঁ। তো গাইজ এতিয়া আমি পাহাৰত উঠি গৈ আছোঁ। কিন্তু গাইজ এটা কথা লক্ষ্য কৰিছোঁ, মানে বাইকত আহিলে ইমান মজা নাই। আপোনালোকে খোজকাঢ়ি আহিলে যিমান মজা পাব, তো বাইকত আহিলে সেইটো মজা নাই। মানে আপোনালোকে যদি আহে গাইজ খোজকাঢ়ি আহিব। তো গাইজ আপোনালোকে যদি পুৱামক্কাত বাইক লৈ আহে, তো আপোনালোকে এইফালেৰে চিধা যাব পাৰে। আপোনালোকে যদি খোজকাঢ়ি আহে, তো এইফালেৰে উঠি যাব পাৰে এনেকুৱাকে। তো গাইজ এইখনে হ'ল পুৱামক্কা দৰগাহ শ্বৰীফ। আজি মানে বহুত বেছি মানুহ হৈছে, আজি ৰবিবাৰ না। তো গাইজ ফাইনেলি আমি পুৱামক্কাৰ ভিতৰত আহি পালোঁ। এয়া ধূপ আৰু মম লৈ ল'লোঁ মানে ইয়াত দিবৰ কাৰণে। তো এতিয়া আমি ইয়াত দিম। ইয়াতে মানে আমি ধূপ আৰু মম দি ল'লোঁ। ইয়াতে দোৱা কৰিলে জনাবে। পুৱামক্কাত আহিলে মানে খিচিৰিটো মেইন। এয়া আমি খিচিৰি খাই আছোঁ। তো আপোনালোকে ইয়াত আহিলে খিচিৰি খাব পাৰে। তো গাইজ বহুত মানুহে কয় মানে এইডাল গছত যদি আপোনালোকে সূতা বান্ধে মানে আপোনালোকৰ মনোবাঞ্ছা পূৰণ হয়। তো গাইজ এইডাল সূতা দেখিছেনে আপোনালোকে? মই মোৰ ইউটিউব চেনেলটোত যাতে 1000 ছাবস্ক্ৰাইবাৰ্ছ হয়, তাৰে কাৰণে এইডাল সূতা মই বান্ধি দিওঁ। তো আপোনালোকে চাই থাকক।
গাইছ ইয়াতে মানে মই সূতাটো বান্ধি ল'লোঁ মোৰ যাতে চেনেল 1000 ছাবস্ক্ৰাইবাৰ হয়। তো গাইছ এতিয়া মানে মই সূতা বান্ধিলোঁ, এতিয়া আমাৰ মেডামে সূতা বান্ধি আছে। এইটো হ'ল পোৱা মক্কাৰ প্ৰসাদ। তো গাইছ আমি পোৱা মক্কা দুৰ্গা শ্বৰীফৰ পৰা আহি পালোঁ। এতিয়া আমি বেলেগ বেলেগ জাগা কিছুমান চাম, তো আপোনালোকক দেখাই যাম, আপোনালোকৰ ভিডিঅ'টো শেষলৈ চাই থাকিব। তো এয়া মানে চাবি অফ কৰা আছে। পোৱা মক্কাত আহিলে মানে এইটো এটা প্ৰফিট, মানে পেট্ৰলটো বাচি যায়। এয়া চাবি অফ কৰি কৰি মানে ডাইৰেক্ট আমি তললৈকে যাব পাৰিম। তো গাইজ ফাইনেলি মানে আমি আহি পালো বেউলা লক্ষিন্দাৰৰ। মানে এইখিনি মই ভালদৰে বুজি পোৱা নাই, তো আইতা কৈ দিব মানে এইখিনি কি হয়। ছয়গাঁৱৰ পৰা ক'ব লাগিব। আপুনি প্ৰথমৰ পৰা কৈ দিয়ক। চণ্ডীগড়ত মেৰ ঘৰ আছে, মেৰ ঘৰত থকাতে লক্ষিন্দৰক বেদনা ৰাতি তাতে শুই আছিল। শুই চান্দ সদগৰে মনসাক পূজা নেদাৰ কাৰণে কি কৈছি, মিস্ত্ৰীক কৈছি মেৰ ঘৰ বনাতে মিস্ত্ৰীক বিন্ধা তাৰ একটা হাক দিছি, মিস্ত্ৰী বিন্ধা তাৰ কিছু মুচি থৈছে হয়। তো গাইছ আইতাই মানে কাহিনীটো বহুত দীঘলকৈ কৈ দিলে, তো আপোনালোকক দেখালে ভিডিঅ'টোত বহুত বেছি দীঘল হৈ যাব। তো আপোনালোকে ইয়াত আহিলে কেতিয়াবা আইতাক সুধি ল'ব। তো গাইজ এয়া চাব পাৰে আপোনালোকে, এইফালে যে দেখিছে আপোনাৰ এইটো হ'ল বেউলা, আৰু এই মাজতো যে দেখিছে আপোনালোকে এইটো হ'ল মনসা, আৰু এই ৰাইট চাইডত যে আছে এইটো হ'ল লক্ষিন্দাৰ। যে আপোনালোকে দেখিছে ইয়াত মানে 28ডাল কলৰ এই ভেলখন মানে খুন্দা লাগিছিল। তো ককা আপোনালোকক ভালদৰে বুজাই দিব কেনেকুৱা কি কৈ দিব এইটো কি মানে। 28ডাল কলৰ ভেল লক্ষিন্দৰক লৈ আহিছিল, মনসা পূজা তই সাপটো জিয়াই দিছিল। তো গাইজ বেউলা লক্ষিন্দাৰৰ ঘাট চাই আমি আহি পালো। এতিয়া মানে আমি যাই আছো কাছ থকা পুখুৰী চাবলৈ। তো আপোনালোকৰ ভিডিঅ'টো গাইজ শেষলৈ চাই থাকিব। তো এইটো হ'ল ৰাস্তা। দাদা তো ইয়াত আহি কেনে কিন্তু গাইজ বহুত বেছি ভাল লাগিছে, মানে তো ভাগৰ লাগিছে দৌৰি দৌৰি বলক। তো গাইজ এই মানে অলপ পেটলা হৈছেতো গাইজ, দাউৰিব নৰে বেছি। বেউলা লক্ষিন্দাৰৰ ঘাটৰ ওচৰতে আছে মানে এইটো এটা সাৰ গৰু। তো আপোনালোকে সাৰ গৰুটো চাই লওক। এইখিনিতে মই আপোনালোকক এটা কথা কওঁ, আপোনালোকে ভিডিঅ'বোৰ চাই ছাবস্ক্ৰাইব নকৰে, তো ছাবস্ক্ৰাইব কৰি দিব প্লিজ সকলোৱে। অলপ চেনেলটো মানে গ্ৰ' হওক দিয়ক, আপোনালোকে সকলোৱে ছাবস্ক্ৰাইব কৰি দিব মানে। তো গাইজ এতিয়া আমি যাই আছো কেদাৰ মন্দিৰলৈ। তো গাইজ ফাইনেলি আমি আহি পালো ঐতিহাসিক কেদাৰ মন্দিৰ। তো এইটোৱে হ'ল আপোনাৰ ঐতিহাসিক কেদাৰ মন্দিৰ। তো গাইজ বহুত দিনৰ পৰা আমাৰ মানে মেডামে কৈ আছিল যে হাজোত যাম হাজোত যাম। তো আজি ফাইনেলি হাজোত আহিলো। তো কেনেকুৱা লাগিল হাজোত আহি? আমি কেদাৰ মন্দিৰ চাই ললো। এতিয়া আমি যাম ভীমে পইতা খোৱা চৰিয়া চাবলৈ। তো গাইজ ভীমে পইতা খোৱা চৰিয়াটো আপোনালোকক দেখাইছো। তো ভীমে গাইজ বহুত ভাত খাইছিলে, চৰিয়াটো মানে বহুত বেছি ডাঙৰ। তো গাইজ ফাইনেলি আমি আহি পালো এয়া ভীমে পইতা খোৱা চৰিয়া। আপোনালোকক বেক কেমেৰাৰে দেখাই আছো চৰিয়াটো। এইটোৱে হ'ল কাছ থকা ঐতিহাসিক পুখুৰীটো। ইয়াত মানে আমি পপকৰ্ণ বা কিবা কিবি কিনি কিনে কাছক দিম বুলি ভাবিছিলোঁ, কিন্তু এইফালে আপোনালোকক এখন বেনাৰ দেখাই আছোঁ মই। এইখনত মানে লিখা আছে যে কাছক এইবিলাক দিয়াটো নিষেধ, মানে কাছ বহুত মৃত্যু হৈছে সেইকাৰণে মানে দিব দিয়া নাই। তো আপোনালোকক কাছ দেখাব বলক এতিয়া। তো গাইজ কাছ চোৱাৰ কাৰণে কিমান মানুহ আহিছে আপোনালোকে চাওক। আৰু এইখিনিতে মানে এটা কথা লক্ষ্য কৰিব আপোনালোকে, এইখন নটিচ যে দিয়া আছে, জাননীখন যে দিয়া আছে, ইয়াত মানে লিখিছে যে চয়াবিন, মুড়ি, বিস্কুট এইবিলাক দিয়াটো মানে বন্ধ কৰি ৰাখিছে। কাৰণ ইয়াত বহুত কাছৰ মৃত্যু হৈছে, সেইকাৰণে মানে বৰ্তমান বিস্কুট চিস্কুট দিয়াটো বন্ধ কৰি ৰাখিছে। তো আপোনালোকে আহিলে এইবিলাক নিদিব। তো গাইজ কাছ থকা পুখুৰীটোৰ মানে অপজিট চাইডত আছে এইটো মাধৱ মন্দিৰ। আপোনালোক এইবাৰ মাধৱ মন্দিৰটো দেখাব বলক। তো গাইজ আপোনালোকে হাজোত আহিলে মানে এনেকুৱা ধৰণৰ বহুত বান্দৰ দেখা পাব, চাওক গাইজ। তো গাইজ ফাইনেলি মাধৱ মন্দিৰ চাবলৈ এতিয়া ওপৰত উঠি গৈ আছো।
বহুত চিৰিয়া মানে কিমান তলৰ পৰা আহিলো আপোনালোক চাই লওক বহুত বেছি ভাগৰ লাগি যায় গাইছ ফাইনেলি আমি আহি পালো মন্দিৰ বান্দৰে খাদ্য গ্ৰহণ কৰি আছে ঐ ইমানকে আছে ঐ ঠিক আছে বহুত খাইছি দে গাছ চেলকি দিছি পুৰা আসরে দেখতে তাকায় আসরে কিরা আসরে দেখতে তাকায় আসরে কিরা আঙানা পার করে কিরা পাওয়া পার করে তো গাইছ মাধৱ মন্দিৰ আহিলে আপোনালোকে ককাক এবাৰ লগ কৰি যাব কিবা পাৰিলে সহায় কৰিব ময়ো কৰিলোঁ বাৰু অলপ চলপ যি পাৰোঁ তো ককাই বুঢ়া বয়সত মানে এনেকৈ গান চান মাৰি আছে আৰু বহুত বেছি ভাল লাগিল তো ককা লগ পাই বহুত বেছি ভাল লাগিল লগ পাই ভাল লাগিল মই নলবাৰীৰ পৰা আপোনাৰ ঘৰ ক'ত ৰামদিয়া তো ৰামদিয়াৰ ককা এইটো চাই লওক আপোনালোকে তো বাই বাই ককা আপুনিও যাব ঘৰত বাই বাই মানে মাধৱ মন্দিৰ দৰ্শন কৰা হৈ গ'ল তো এতিয়া আমি কিবা এটা খাম আৰু ডাইৰেক্ট ঘৰলৈ যাম তো আৰু বহুত বেছি চাব লগা ঠাই আছিল কিন্তু ইমানখিনি মানে টাইমৰ কাৰণে নহ'ল আন্ধাৰো হৈ আহিছে তো এতিয়া আমি একদমেই তলত যাব লাগিব চাওক গাইছ কিমান উঠি আহিব লাগে বহুত উঠি আহিব লাগে আৰু ইয়াৰ ওপৰত আছে মন্দিৰটো চাই লওক আৰু এইফালে মানে বহুত তলত নামি যাব লাগিব তো গাইছ ফাইনেলি আমি আহি পালোঁ চন্দ্ৰমা হোটেল তো ইয়াত কিবা এটা খাই লৈ কিনে আমি ডাইৰেক্ট ঘৰত যাম তো গাইছ হোটেলত খোৱা লোৱা কমপ্লিট কৰি আমি এতিয়া ঘৰ যাবলৈ ওলালোঁ কাৰণ আন্ধাৰ হৈ আহিছে তো যদি ভিডিঅ'টো ভাল লাগিল সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আজিলৈ ভিডিঅ'টো ইমানখিনি আছিল বাই বাই